নমস্কাৰ আগৰ ভিডিঅ'টিত অসমীয়া সাহিত্যিকৰ ছদ্মনামৰ বিষয়ে আলোচনা কৰা হৈছিল কোনজন অসমীয়া সাহিত্যিকক কি উপাধিৰে জনা যায় আজিৰ এই ভিডিঅ'টিত জানোৱা হওক পুনৰ কৈছো সকলো প্ৰতিযোগিতামূলক পৰীক্ষা বা কুইজৰ বাবে এইবোৰ অতিকে দৰকাৰী আহক আমি আৰম্ভ কৰো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বৰহাৰপু শ্ৰী শ্ৰী মাধৱদেৱ দেশভক্ত তৰুণৰাম ফুকন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সাহিত্যৰথী আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা নতসূৰ্য ফণী শৰ্মা জননায়ক দেৱেশ্বৰ শৰ্মা বনকোঁৱৰ আনন্দীৰাম দাস বাগ্মীবৰ বা ককা নীলমণি ফুকন সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা লোকনায়ক অমীয় কুমাৰ দাস লোকপ্ৰাণ মতিৰাম বৰা লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা শোণিত কোঁৱৰ গজেন বৰুৱা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী কবিতা কোঁৱৰ অমেশ্বৰ চেতিয়া ফুকন জ্ঞান মালিনীৰ কবি মৌলবী মফিজুদ্দিন আহমেদ হাজৰিকা ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা বিহগী কবি ৰঘুনাথ চৌধাৰী বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী শেৱালী কবি ৰত্নকান্ত বৰকটকী গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা প্ৰেম আৰু ৰদালিৰ কবি বা সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য যদি এই ভিডিঅ'টিত কিবা ভুল হোৱা বুলি আপোনালোকে ভাবিছে আপোনালোকে কমেণ্ট কৰি জনাব নিশ্চয় মই শুধৰাবৰ বাবে চেষ্টা কৰিম যদি আপোনালোকে এইখিনি জানি উপকৃত হোৱা বুলি ভাবিছে ভিডিঅ'টিত নিশ্চয় লাইক এটি কৰিব আৰু যদি কোনোবা পৰীক্ষাৰ্থী বা শিক্ষাৰ্থী আছে তেওঁলোকক নিশ্চয় শ্বেয়াৰ কৰিব পুনৰ আন এটি ভিডিঅ'ৰ সৈতে আহি আছোঁ ধন্যবাদ